হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ চাগে সকলোৰে ভালেই ন? মোৰো ভালেই, মানে ভালো নহয় দিয়াচোন ইমান এটা, কাৰণ যোৱাকালি ৰাতিৰে পৰা কিবা জ্বৰ উঠি আছিল, কিবা পানী লগা জ্বৰ নিচিনা হৈছিল। চ' এইকেইদিন মানে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, কাৰণ ক'লোৱে না অলপ গাটো ভাল নাছিল মোৰ, মানে কি প্ৰকাণ্ড মূৰৰ বিষৰে। তাৰপিছত গলত মানে কিবা আটকি থকা নিচিনা লাগে, কিবা বস্তু খালে তাৰপিছত ইয়াৰ মানে এই চাইডটো মানে বিষাইছিল, কাণখনো কিবা বিষাইছিল, কিবা চৰ্দি লাগিছিল ন, সেইকাৰণে। আৰু এতিয়া ভাবিছোঁ মানে মই গাটো ভাল নহয়, তথাপিও ভাবিছোঁ যে মানে অলপ হেয়াৰ কেয়াৰ কৰোঁ, কিয়নো কিবা আজি মানে কলেজ একো নাই তো মানে ফ্ৰী, সেইকাৰণে মানে মই হেয়াৰত কি লগাওঁ আপোনালোকে প্লিজ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব দেই। আৰু আপোনালোকে চাগে মানে কিবা বেকগ্ৰাউণ্ডত কিবা মিউজিকৰ শব্দ শুনি আছে ন, তাৰমানে আমাৰ ওচৰতে এখন মানে কিবা তুলনীয় বিয়া আছে, তাতে মানে কিবা মিউজিকৰ মানে শব্দ শুনি আছে। ভাবিছোঁ কি যে ভিডিঅ' বনাম নে নবনাম, মানে শব্দ ন কপিৰাইট লাগিব চান্স থাকে ন, সেইকাৰণে এতিয়া চাওঁ ন। তো এতিয়া ময়ো চুৱেটাৰ এটা খুলিলোঁ, তাৰমানে এতিয়া জবা ফুলৰ পাত ছিঙিব লাগিব না। চ' আৰু এইজোপা হৈছে তাৰমানে গাইজ আমাৰ মানে ঘৰত মানে ঢেৰ মানে জবা ফুল মানে বহুত কেইজোপা আছে, মানে বহুত আছে, ক'ব গ'লে মানে বহুত মানে কেইজোপা আছে। স্কুলৰ পৰা মানে আনি মায়ে মানে ৰুইছিল। এতিয়া বোলক জবা ফুলৰ পাত ছিঙাওঁ। এজোপা তাৰপিছত এইজোপা মই নলগাওঁ, কাৰণ মানে এইজোপা মোৰ ভাল নালাগে। তাৰপিছত এইজোপা আৰু এইজোপা মানে ৰেড কালাৰৰ হয়, আৰু ৰেডটো মানে চবে ব্যৱহাৰ কৰে, চ' ময়ো এইটোকে কৰিম। আৰু তাৰ কাৰণে মই এতিয়া পাত ছিঙিম, কোমল আৰু কলিটোও লগালে ভাল বোলে। চ' আৰু আপোনালোকে চাই থাকক। এতিয়া পাত ছিঙি আছোঁ, তাৰপিছত ফুলটোকো লৈ লৈছোঁ। তাৰ মানে মোৰ মানে জংঘলত যাব ভয় লাগিছে, কাৰণ জোক মোৰ বহুত ভয় লাগে, চ' ইয়াৰ পৰা এনেকৈ টানি ছিঙাই আছোঁ। আৰু মই এইজোপাৰো নলগাম বুলি কৈছিলোঁ, কিন্তু উপায় নাই, মানে তাৰে মানে ফুল বেছি লগা নাই, চ' ইয়াৰে কেইটামান মই ফুল লৈ ল'ম। চাওক গছজোপা কিমান ডাঙৰ হৈছে। আৰু মোৰ এইখিনি এতিয়া মানে এই বস্তুখিনি মানে এতিয়া মোৰ হৈ গ'ল। আৰু ইয়াত যদি আপোনালোকে বিচাৰে তেন্তে মানে গোলনেমু ব্যৱহাৰ কৰিব পাৰে। আৰু যদি মানে তাৰ মানে মোৰ ওচৰত গোলনেমু নাছিল, চ' মই অকল জবা ফুল আৰু তাৰমানে কেইটামান পাত কৰিছোঁ আৰু এনেকৈ লগাব পাৰে। এতিয়া মই এইখিনি লগাম। আৰু এনেকৈ এতিয়া আপোনালোকে চুলিখিনি মানে দুফাল কৰি ল'ব এনেকৈ, তাৰপিছত অকণমান মই মানে অকলে আজি মোবাইলটো ধৰিবলৈ অসুবিধা হৈছে, কাৰণ কৰিশ্মা নাই ন, চ' অকলে কৰিছোঁ আৰু এনেকৈ। আৰু আপোনালোকে মানে এনেকৈ নলগাব, কাৰণ মই ভিডিঅ'জবোৰ কৰিবৰ কাৰণেহে এনেকৈ লগাই আছোঁ ন। আৰু মানে আপোনালোকে বাথৰুমত লগাব, মানে গ্লাছত চাই কিনে ধুনীয়াকৈ লগাব পাৰিব না। মই ভিডিঅ' কৰি আছে কাৰণেহে মানে এনেকৈ অসুবিধা হৈ আছে মোৰো, বাট একো নাই। আপোনালোকে মানে বাথৰুমত লগাব, গ্লাছত ধুনীয়াকৈ ভালকৈ চাই, নাইবা ভণ্টি থাকিলে ভণ্টিক লগাব ক'ব পাৰিব। আৰু এতিয়া এইখিনি মোৰ লগাই মেলি কমপ্লিট হৈ গ'ল, আৰু এতিয়া মানে ৰখিব লাগিব 40 মিনিট বা
45 মিনিট ৰখিব লাগিব। তাৰপিছত ধুনীয়াকৈ ধুই দিম। আৰু এনেকৈ মানে কৰিলে সপ্তাহত 2-3বাৰকৈ কৰিলে মানে হেয়াৰখিনি আমাৰ নেচাৰেলি ধুনীয়া হৈ থাকে আৰু মানে ষ্ট্ৰেইট হৈ থাকে। কাৰণ কোনোবাৰ যদি চুলিৰ মানে গ্ৰ'থ হোৱা নাই, সেইটোও মানে হয়। তাৰপিছত এনেকৈ আৰু মানে চুলিটো মানে চিল্কি হৈ থাকে, ধুনীয়া লাগে। মাজে মাজে কৰোঁ, মই মানে কৰোঁ ঘৰত ট্ৰাই, যেতিয়া মই ফ্ৰী থাকোঁ বা ছানডে থাকে। মানে সপ্তাহত 1-2দিনকৈ কৰিলেও ভাল, আৰু আপোনালোকেও কৰিব। সেয়াই আৰু গাইজ, মোৰ এতিয়া ধুই মেলি কমপ্লিট হ'ল। তো এতিয়া মই চিৰামটো লগাম। তো গাইজ, দেখিলে মই কেনেকৈ মানে চুলিত কি লগালোঁ, জবা ফুল লগালোঁ, আৰু কেনেকৈ মই ঘৰত থাকিলে মানে হেয়াৰ কেয়াৰ কৰোঁ। তো আজিৰ ভিডিঅ'টি আছিল ইমানতেই। যদি মোৰ ভিডিঅ'টি যদি ভাল পায়, গতিকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক লগ পাই আছোঁ অন্য এটা বেলেগ ভিডিঅ' লৈ।